সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা থাকিল। আজি জন্মাষ্টমীৰ কাৰণে ঘৰৰ সূতাকে পুতি দিলোঁ আৰু এটা সূতা আৰম্ভ কৰি দিছোঁ। কি হ'ব নাজানো আৰু ভগৱানে কি কৰে, কেনেকৈ কি কৰে ভগৱানেহে জানিব। মোৰ দ্বাৰাই আৰু যিমানটো পাৰোঁ, যিমানখিনি মোৰ দ্বাৰাই পাৰোঁ সিমান মই কৰি যাব চেষ্টা কৰিম। ভগৱানে আশীৰ্বাদ কৰক। সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভগৱানে সদায় মংগল কৰে, মোক বুলি নহয় সকলোকে কৰক। ঠিক আছে, ধন্যবাদ। সকলোৱে দি দিয়ক, আমাৰ ভকত সকলোৱে আচাম ছোৱালী আমাৰবোৰ আকৌ জীৱনত দৰমহাই নাপায়। আমাৰ কাই যাওক আচাম এনেই অসম চৰকাৰ খাতি দৰমহা নাপালে আমাৰবোৰ ৰিটায়াৰ কৰি দৰমহা নাপালে অসম চৰকাৰ আপুনি দিয়ক। এই ধন এফলা কৰিবি আধা ঘণ্টা লাগে, একো নাই নহয়।